যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ মৌখিক কিতাপৰ পেজ নম্বৰ 6ত থকা অনুশীলনী 4ৰ 2 নম্বৰ প্ৰশ্নটোৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। চোৱা, 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? বাছি লোৱা আৰু পূৰণ কৰি লিখা। তলৰ বাওঁফালৰ বেলেগ বেলেগ আকাৰৰ লগত মিলাই সোঁফালৰ আকাৰৰ মাজত থকা সংখ্যাবোৰ বাছি উলিয়াই পূৰণফল লিখা। যেনে আমাক উদাহৰণ দিয়া আছে 10 পূৰণ 20 সমান কিমান 200। এতিয়া চোৱা, ইয়াতে তোমালোকে কেনেকৈ লিখিবা? ইয়াতে আমাক খালী ঘৰ কিছুমান দিয়া আছে, হয়নে? ইয়াতে কেৱল আমাক কি দিয়া আছে? আকাৰটোহে দিয়া আছে। এতিয়া আকাৰটো চাই এই আকাৰটোৰ মাজত খালী ঠাইখিনিত কি সংখ্যা বহিব তোমালোকে কেনেকৈ গম পাবা? উদাহৰণটো দিয়াৰ ক্ষেত্ৰত চোৱা, চাই লোৱা কি আছে? আকাৰটো কেনেকুৱা আছে? এনেকুৱাকৈ আছে, হয়নে? এইফালৰ বাহুডাল আমাক দিয়া নাই। এতিয়া এনেকুৱা আকাৰত কোনটো সংখ্যা আছে চোৱাচোন। 10 সংখ্যা দিয়া আছে, 10 সংখ্যাটো চোৱা, একে আকাৰ, ঠিক আছে? সেইকাৰণে ইয়াতে 10 বহুৱাইছে। আকৌ 20 সংখ্যাটো য'ত দিয়া আছে আকাৰটো কি দিয়া আছে? এইডাল এনেকৈ দিয়া আছে। চোৱা, 20 সংখ্যাটোত এনেকুৱা আকাৰ হৈ আছে, সেইকাৰণে তেনেকৈ দিছে। এতিয়া চোৱাচোন ক নম্বৰটো চাওঁ। ক নম্বৰটোৰ আকাৰটো চোৱা, এনেকুৱাকৈ আছে, বাওঁ চাইডে খোলা হৈ আছে, ঠিক আছে? এনেকুৱা আকাৰত কোনটো সংখ্যা বহিব? এইটো চোৱাচোন, আকাৰটো চোৱা, 8 হ'ব ইয়াতে। তাৰপিছত এই আকাৰটো চোৱা, ওলোটা হৈ আছে। এই 5ৰ ক্ষেত্ৰত চোৱা, একে। গতিকে ইয়াতে 5 বহিব। 8 5 গুণ 40। শ নম্বৰটো চোৱা, শ নম্বৰ আকাৰটো চোৱা, এটা বৰ্গ আকৃতিত দিয়া আছে, তাৰমানে বন্ধ আকৃতিত দিয়া আছে। তো ইয়াতে এনেকুৱা এটা সংখ্যা লাগিব যিটো এই আকাৰটোৰ ভিতৰত আছে। এই 11 সংখ্যাটো চোৱাচোন, এই বন্ধ আকৃতিৰ ভিতৰত আছে, গতিকে ইয়াতে 11 হ'ব। আৰু ইয়াতে চোৱা কি আকাৰ দিয়া আছে? এইটো আকাৰ, গতিকে কি হ'ব? 4 হ'ব। তাৰমানে তোমালোকে আকাৰ কেইটা চাবা আৰু ইয়াতে যে আমাক এখন চাৰ্ট দিয়া আছে, এই চাৰ্টখনত সেইটো আকাৰত কোনটো সংখ্যা আছে সেইটো চাবা, চাই সংখ্যাটো বহুৱাই দিবা, ঠিক আছে? গ নম্বৰটো চোৱা, গ নম্বৰ আকাৰটো কি আছে চোৱা, বাওঁ চাইডৰ খিনি খোলা আছে, ঠিক আছে? এই আকাৰটো আছে। এতিয়া এইটো আকাৰত কি সংখ্যা আছে চোৱাচোন, এইটো চোৱা, এই আকাৰটোত কি আছে? 10 আছে, গতিকে 10 লিখিছোঁ। আৰু ইয়াতে কোনো আকাৰ নাই, গতিকে পোনে পোনে আমি কি লিখিছোঁ? 12 লিখিছোঁ। 10ৰ লগত 12 পূৰণ কৰা কিমান হ'ব? 120। খ নম্বৰটো চোৱা, আকাৰটো চোৱা প্ৰথমে। এতিয়া এইটো আকাৰত কি সংখ্যা আছে? ইয়াতে চোৱাচোন, এইটো চোৱা, 6 আছে, গতিকে 6 লিখিছোঁ। পূৰণ, আকৌ চোৱা এই আকাৰটোত কোনটো সংখ্যা আছে চোৱা, এই 15 সংখ্যাটো চোৱাচোন, একে আকাৰ হৈ আছে, গতিকে 15 লিখিছোঁ। 15 6 গুণ কিমান? 90। তাৰপিছত চোৱা উঙা নম্বৰটো, উঙা নম্বৰটোৰ আকাৰটো চোৱা, এটা কোণৰ আকৃতিত আছে, হয়নে? তো ইয়াতেতো তেনেকুৱা নাই, এইটো চিত্ৰত চোৱা। এতিয়া এই আকাৰটো ক'ত দেখিব পাইছা? এইটো চোৱাচোন, এই আকাৰটো এইখিনি নহয় জানো? তো এই আকাৰটোৰ ভিতৰত কি আছে? 9 আছে, গতিকে ইয়াতে আমি 9 লিখিছোঁ। পূৰণ, আকৌ এই আকাৰটো চোৱা, এই আকাৰটো ক'ত আছে? এইটো চোৱাচোন, এই আকাৰটোৰ ভিতৰত কি আছে? 30 আছে, গতিকে ইয়াতে লিখিছোঁ 30। 30ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব? 270। তাৰপিছত চোৱা প্ৰথম 6 নম্বৰটো কি আছে? আকাৰটো চোৱা, এটা বন্ধ আকাৰত আছে। এই বন্ধ আকাৰৰ ভিতৰত চোৱাচোন, এইটো চোৱা, এইটো আমাৰ এটা বন্ধ আকাৰ আছে। ইয়াৰ ভিতৰত কি আছে? 4 আছে, গতিকে ইয়াৰ ভিতৰতো আমি কি লিখিছোঁ? 4 লিখিছোঁ। পূৰণ, এইটো চোৱা আকৌ,
এই আকাৰটো চোৱাচোন এইটো চোৱা একে আকাৰ কি আছে 6 আছে গতিকে ইয়াত লিখিছো 6 6 4 গুণ কিমান 24 দ্বিতীয় 6 নম্বৰটো চোৱা এই আকাৰটো চোৱা ক'ত দেখিছা এইটো চোৱাচোন এই আকাৰটো দেখিছো আৰু এই আকাৰটোৰ ভিতৰত কি আছে 13 আছে গতিকে ইয়াতে আমি কি লিখিম 13 লিখিম তাৰ পিছত এইটো আকাৰ চোৱা এই চোৱা কি আছে 7 আছে গতিকে 7 লিখিছো 13 7 গুণ 91 জ নম্বৰটো চোৱা এই আকাৰটো চোৱা এইটো 8 আছে 8 লিখিছো আকৌ এইটো আকাৰ চোৱা কি আছে 9 আছে গতিকে 9 লিখিছো 8 9 গুণ 72 ঠিক আছে তোমালোকে আকাৰবিলাক চাই লবা আৰু যিটো আকাৰ তোমালোকক দিয়া থাকে সেই আকাৰত এই চাৰ্টখনৰ ভিতৰত সেইটো আকাৰৰ ভিতৰত কোনটো সংখ্যা আছে সেইটো চাই লবা যেতিয়া সংখ্যাটো যি থাকে সেইটোৱে বহাই দিবা খালি ঠাইটো ঠিক আছে আৰু তাৰ পিছত পূৰণ কৰি দিবা এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰৰ ক তালিকাত থকা সংখ্যাবোৰক যি সংখ্যাৰে হৰণ কৰিবলৈ দিয়া হৈছে সেইমতে কৰি ফলবোৰ লিখা তো ইয়াতে আমাক এখন টেবুল দিয়া আছে ঠিক আছে এই টেবুলখনত সংখ্যাটো আমাক দিয়া আছে কি দিয়া আছে 5 তাৰ মানে এই 5 সংখ্যাটোৰে আমি হৰণ কৰিব লাগিব এই সংখ্যা কেইটা সংখ্যাৰ ভাগত কি দিয়া আছে 10 45 30 35 50 আৰু ফলখিনি আমাক ইয়াত লিখিব দিছে তাৰ মানে এই 10 সংখ্যাটোক এই 5 সংখ্যাটোৰে হৰণ কৰিব দিছে হৰণ কৰি যিটো হৰণফল পোৱা সেই হৰণফলটো এই খালি ঘৰটোত লিখিব লাগিব 10ৰ তলত ঠিক তেনেকৈ 45ক এই 5 সংখ্যাটোৰে হৰণ কৰিব লাগিব আৰু হৰণ কৰি যিটো হৰণফল পোৱা সেইটো এই 45ৰ তলত থকা খালি ঘৰটোত লিখিব লাগিব ঠিক আছে এতিয়া চোৱা এই 10 সংখ্যাটোক 5ৰে হৰণ কৰিলে কিমান পাম হৰণফল 5 দুগুণ 10 2 পাম গতিকে হৰণফলটো আমি তলত লিখিছো 2 45ক 5 সংখ্যাটোৰে হৰণ কৰিলে কিমান পাম হৰণফল 9 পাম গতিকে সেই হৰণফলটো 9 সংখ্যাটো খালি ঘৰটোত লিখিছো 45ৰ তলৰ খালি ঘৰটোত 30 আছে 30ক এতিয়া 5 সংখ্যাটোৰে হৰণ কৰা কিমান পাবা হৰণফল 6 পাবা ইয়াতে 6 লিখা 35 আছে 35ক 5ৰে হৰণ কৰিলে কিমান বাৰ যাব 7 বাৰ যাব 50 আছে 50ক 5ৰে হৰণ কৰিলে 10 বাৰ যাব ঠিক আছে তাৰ পিছত চোৱা খ নম্বৰটো একেই কৈছে যে আমাক এটা সংখ্যা দিয়া আছে 15 এই 15 সংখ্যাটোৰে সংখ্যাৰ ভাগত দিয়া গোটেই কেইটা সংখ্যাকে হৰণ কৰিব দিছে আৰু যিটো হৰণফল পাম সেই হৰণফলটো ইয়াতে খালি ঘৰ কেইটাত লিখিব দিছে প্ৰথম সংখ্যাটো দিয়া আছে 30 এতিয়া 30 সংখ্যাটোক 15ৰে হৰণ কৰিব লাগে হৰণ কৰিলে হৰণফল কিমান পাম 2 পাম 15 দুগুণ 30 গতিকে 2টো আমি তলত লিখিছো তাৰ পিছত আছে 75ক এই 15ৰে হৰণ কৰিলে কিমান বাৰ যাব 5 বাৰ যাব 15 5 গুণ 75 গতিকে হৰণফলটো আমি ইয়াতে লিখিছো 120ক 15ৰে হৰণ কৰিলে হৰণফল কি পাম 8 পাম গতিকে ইয়াতে লিখিছো 8 135ক 15ৰে হৰণ কৰিলে কিমান পাম 9 পাম 9 লিখিছো আৰু 225ক 15ৰে হৰণ কৰিলে কিমান পাম 15 পাম গতিকে 15টো ইয়াতে লিখিছো মই তোমালোকক হৰণ কৰি দেখুৱা নাই তোমালোকে নিশ্চয় হৰণ কৰিব জানাই ঠিক আছে হৰণ কৰি চাবা আৰু ইয়াতে লিখিবা এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো নিৰ্দেশ মতে যোগ বিয়োগ পূৰণ আৰু হৰণ কৰা উত্তৰবোৰৰ ঘূৰণীয়া ঠাইত ভৰোৱা আৰু একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ শুদ্ধ ক্ৰমত সংযোগ কৰা কি পাবা চোৱা তো ইয়াতে আমাক কি কৈছে য'ত বিয়োগ কৰিব দিছে য'ত যোগ বা পূৰণ বা হৰণ কৰিব দিছে ঠিক আছে আৰু সেই উত্তৰবিলাক এই যিবিলাক সাৰ্কেলবিলাক যে আমাক দিয়া আছে ঘূৰণীয়া আকৃতিৰ খালী বাকচ কেইটাত আমাক ভৰাব দিছে উত্তৰ কেইটা
আৰু সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে সংযোগ কৰিব দিছে এতিয়া চোৱা প্ৰথমটো কি আছে 36 বিয়োগ 17 36ৰ পৰা 17 বিয়োগ কৰিলে কিমান পাবা 17 পাবা 17টো এই খালী বাকচটোৰ ভিতৰত লিখি দিছো তাৰ পিছত আছে 4 পূৰণ 4 4 4 গুণ 16 5 যোগ 10 5 10 15 তাৰ পিছত আছে 28 হৰণ 2 2ৰে 28ক হৰণ কৰিলে কিমান বাৰ যাব 14 বাৰ যাব গতিকে হৰণফলটো এই খালী ঘৰটোৰ ভিতৰত লিখি দিছো তাৰ পিছত চোৱা 3 পূৰণ 6 6 3 গুণ কিমান 18 8 যোগ 11 কিমান হ'ব 19 80 হৰণ 4 4ৰে 80 হৰণ কৰিলে কিমান বাৰ যাব 20 বাৰ যাব ইয়াতে 20 লিখিছো তাৰ পিছত চোৱা 7 পূৰণ 3 কিমান 7 3 গুণ 21 31 বিয়োগ 9 কিমান হ'ব 22 হ'ব 19 যোগ 4 23 হ'ব তাৰ পিছত 8 পূৰণ 3 24 75 হৰণ 3 3ৰে 75 হৰণ কৰিলে কিমান হ'ব 25 হ'ব 8 যোগ 18 কিমান 26 তাৰ পিছত চোৱা এটো সাইডৰ খিনি চোৱা 77 হৰণ 7 7ৰে 77 হৰণ কৰিলে পাম 11 2ৰে 20 হৰণ কৰিলে পাম 10 3ৰ লগত 3 পূৰণ কৰিলে 9 71ৰ পৰা 63 বিয়োগ কৰিলে 8 28ক 4ৰে হৰণ কৰিলে 7 2ৰ লগত 3 পূৰণ কৰিলে 6 45ক 9ৰে হৰণ কৰিলে 5 16ক 4ৰে হৰণ কৰিলে 4 41ৰ পৰা 38 বিয়োগ কৰিলে 3 32ক 16ৰে হৰণ কৰিলে 2 হ'ব 89ৰ পৰা 88 বিয়োগ কৰিলে 1 এতিয়া চোৱা ইয়াতে আমি কেইটামান সংখ্যা নিজাকৈ বহুৱাইছো প্ৰথম চোৱাচোন ইয়াৰ পৰা চাই যোৱা ইয়াতে কি পাইছো আমি 11 পাইছো 11ৰ পিছত কি 10 পাইছো 9 পাইছো 8 7 6 5 4 3 2 1 ঠিক আছে 1ৰ পৰা আমি একাদিক্ৰমে আমি ডাঙৰলৈ গৈ গৈ 11 পাইছো এইফালে আকৌ চোৱাচোন ইয়াতে আকৌ আমি কি পাইছো 17 পাইছো 16 15 14 একাদিক্ৰমে আমি পাই গৈছো ঠিক আছে তো ইয়াতে চোৱা 17ৰ পিছত একাদিক্ৰমে ডাঙৰলৈকে গৈছে আমাক কি কৈছিল যে সৰুৰ পৰা একাদিক্ৰমে ডাঙৰলৈকে আমাক সংযোগ কৰিব দিছে ইয়াতে 17 তাৰ পিছত 18 19 20 21 22 23 24 25 26 27 28 29 ঠিক আছে এইখিনি এনেকৈ তোমালোকে সংযোগ কৰি দিব পাৰা এনেকৈ মই দিয়া নাই তোমালোকে সংযোগ কৰি ল'ব পাৰা